Hey guys, welcome to my YouTube channel. More YouTube channel Mampis vlog le apnalok hokoloke ako ebar swagatam janaisu. So aji etia bajise 7:30 morning. To আমি আজি যাব ওলাইছো এটা জায়গা তো ৰাতিপুৱাৰ পৰাই ভিডিওটো আৰম্ভ কৰিছো খুব ৰাতিপুৱা উঠিছো একদম ৰাতিটো বেছি টোপনি নাহিলে এক্সাইটমেন্ট আজি শনিবাৰ তো ভাবিলো মোৰো বন্ধ আছে ৰিচিৰো বন্ধ আছে তো এটা জায়গাত ফুৰিবলৈ যাবলৈ ওলাইছো আমি ঘৰৰ গুটে কেজন তো বেছি দেৰি আৰম্ভ নকৰি বলক ভিডিওটো আৰম্ভ কৰো আমি আহি পালুহি এতিয়া ঢলাখদিয়া আৰু ঢলাখদিয়া যেতিয়া ইফালে অহা যায় ঢলাখদিয়াত নমা যায় ননমাকে কেতিয়াও মানে কোনো মানুহ চাগে নেযায় তো আমিও পাৰ হৈ নাযাওঁ ননমাকে তো ইয়াতে অলপ নামিছো আৰু এটা কথা আজি ফাৰ্ষ্ট ক্লাছ ওয়েদাৰ একদম ইমান ধুনীয়া বতৰটো মানে ঠাণ্ডা আমি বহুত ভয় খাইছিলো বৰষুণ দিব বা ৰ'দ দিব বুলি অলপ বৰষুণ পালো ৰাস্তাত কিন্তু এতিয়া ইমান বৰষুণ নাই বাৰু কিন্তু অৰুণাচল আমি গৈ আছো অৰুণাচল তো তাতে বা কি হৈছে ইয়াৰ কেইদিনমান আগতে আমি গৈছিলো তেতিয়া বুঢ়া বৰষুণ দি আছিলে তো আজি আহিছো এতিয়া বা কি হয় নাজানো আৰু খুব বৰষুণ নিদিয়ক আমি যোনটো জেগালৈ গৈ আছো সেইটো জেগা মই এতিয়াই নকওঁ আপোনালোকক একদম তাতে গৈ পেলাই গৈ আছো তো আমি কোনফালে আহিছো গোটেইখিনি কৈ দিয়া আমি মেইন যেটো মানে তিনচুকীয়াৰ পৰা আহিছো তিনচুকীয়াৰ পৰা মেইন যোনটো জেগালৈ গৈ আছো হাইৱে সেইটোৱে মানে ডিগবৈ তিনচুকীয়াৰ সদিয়া যেটো হাইৱে তিনচুকীয়াটো সদিয়া যেটো হাইৱে সেই হাইৱেটোতে গৈছো আৰু এতিয়া আমি পাছ কাটিব লাগিব শান্তিপুৰত শান্তিপুৰত পাছ কাটিব লাগিব পাছ কাটিহে আমি সেই জেগাটোলৈ যাম আমি পাছ কাটিলো শান্তিপুৰত পাছ কাটিলো গোটেইকেইজনৰ আৰু এতিয়া আমি সোমাই গলো অৰুণাচল আৰু তাতে আমি শান্তিপুৰতে দোকান এখনত সোমালো কিবা চিপছ কিনিবলৈ তাৰপিছত তাতে মই এনেকুৱা এটা চিপছ পালো কুৰকুৰি কিনিলো কুৰকুৰিটো হৈছে স্পেচিয়েল নৰ্থ আমি আমাৰ জায়গা আহি পালো বেছি টাইম নালাগিলে তিনচুকীয়াৰ পৰা আমি বহুত জলদি ওলাইছো 7:30 তাৰ পৰা ওলাইছো তো পুৰা 3 ঘণ্টা লাগিলে পাঁচটা এইবিলাক কাটোতে সৰি অৰুণাচলৰ ডাম্বুক বুলি জাগা এটাত আহিছো য'ত অৰেঞ্জ ফেষ্টিভেল হয় বহুত ধুনীয়া হয় শুনি আছো আৰু ঋষি অলৰেডি এবাৰ তাতে আহিছে তাৰ সখীৰ লগত আহি পেলাই থাকি গৈছে তো আমিও ভাবিলো এবাৰ এতিয়া আহো আৰু এতিয়া আমি আহি পাই গলো এটা বেলেগ ৰাস্তা দি সোমাই যায় তাৰ আগত ৰয়িঙৰ ৰাস্তাটো এতিয়া আমি ৰয়িঙৰ অলপ এইটো ৰয়িঙৰ ৰাস্তা ইফালে ৰয়িং যায় আপোনালোকৰ আগৰ ব্লগত মই দেখুৱাইছোৱে ভাবিলো দেউতাহঁত অহা নাই যিহেতু অকমান আগৰ পৰা এনেই আহো তাৰপিছত আকৌ বেক কৰি আমি ডাম্বুক বেলেগ ফালে সোমাই যায় সিফালে ডাম্বুকৰ ফালে যাম এতিয়া ভাবিছো অলপ আগৰ পৰা ৰয়িংখন অকমান নিকিনি পা চাই আহো আৰু একচুৱেলি অৰুণাচলৰ প্ৰত্যেকখন জাগাই ইমান ধুনীয়া আমি এতিয়ালৈকে য'ত আহিছো গোটেইখন জাগাই বহুত ধুনীয়া হয় আৰু যিমান ফুৰিলেও মানে ইয়াতে শেষ নহয় কেতিয়াও তো আমি ভাবিছো এভৰি উইক যদি পাৰো আমি অৰুণাচলৰ এখন জেগা চাই যাম আৰু ইয়াতে থকালৈকে ইমান ওচৰতে আছো যেতিয়া ইমান ধুনীয়া সেইখন ৰয়িঙৰ পাহাৰ এতিয়া আমি নামিছো ৰয়িঙৰ ৰাস্তাত আৰু টাউন পাৰ হৈ আহিলো দেউতাহঁতে অলপ ফটো উঠিব তাৰপিছত আমি যাম ডাম্বুক এতিয়া অলপমান ফটো ছেশ্যন চলিব দেই দেউতা ফটো উঠি বহুত ভাল পায় সোমালো ডাম্বুকৰ ৰাস্তাত তো
ডাম্বুকৰ ৰাস্তাটোৰ পৰা ৰয়িঙলৈ বেছি দূৰ নহয়, তো ৰয়িংখন অকণমান চাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ ডাম্বুক, য'ত অৰেঞ্জ ফেষ্টিভেল হয়। আৰু ইয়াৰ পৰা ইফালে যায় পাছিঘাট 100 কিলোমিটাৰ, বমজোৰ আৰু ডাম্বুক হৈছে 35 কিলোমিটাৰ। ৰাস্তা বহুত ধুনীয়া হয়, আপোনালোকো আহিব পাৰে। আৰু আজি মই গৈ জনাম কেনেকুৱা লাগে। অবভিয়াছলি বহুত ভাল লাগিব। আৰু বতৰটো বহুত ধুনীয়া, বতৰ আৰু জেগা বহুত ধুনীয়াকৈ আজি মিলি গৈছে ন? ৰাইজে কি কয়? চবে হাই কৈ দিয়া। দেউতা এতিয়া অলপ সময় পিছত বহিছে, মই আগলৈ আহিছোঁ ভিডিঅ'টো আগৰ পৰা বনাবলৈ। ৰাস্তা কিন্তু ফাৰ্ষ্ট ক্লাছ ৰাস্তা হয়, আৰু ড্ৰাইভাৰেও গাড়ী চলাই ভাল পাইছে। আমি অলপ এতিয়া ৰখিছোঁ ডাম্বুকৰ ৰাস্তাটোতে। ইয়াৰ পৰা আৰু বেছি দূৰ নাই, 35 কিলোমিটাৰ। আমি কৰিম ব্ৰেকফাষ্ট। আৰু এটা কথা, আমি আজি বাহিৰত একো নাখাওঁ, বুলি আহিছোঁ। নাজানো আৰু কি খাওঁ, কিন্তু হ'লেও আজি আমি চব বনাই লৈ আহিছোঁ, চব বনাই আনিছোঁ। আৰু ব্ৰেকফাষ্টটো এতিয়াহে আমি ব্ৰেকফাষ্ট কৰিম। তো ব্ৰেকফাষ্ট, লাঞ্চ চব বনাই লৈ আহিছোঁ ঘৰৰ পৰা। তো ভাল লাগে তেনেকুৱা, এজ এ পিকনিক টাইপ আজি আনিছোঁ। জেগাটো চাম আৰু আহি পেলাই আমি খোৱাখিনি আমি ঘৰৰ পৰা লৈ অহা চব খাম। আৰু তাতে কিবা কিবি স্নেক্স ল'ব পাৰোঁ, ইমান হেভি নলওঁ। তো ঘৰৰ পৰা এজ এ পিকনিক টাইপ খাম এতিয়া, আৰু বহুত ভাল লাগে, সেইটো বেছি ভাল লাগে। আমি লৈ আহিছোঁ ব্ৰেড জেলি আৰু কল আৰু গাখীৰ দিয়া চাহ। তো সেয়া এতিয়া খাম। দুফালে দেখাই দিয়া, দুফালে জংঘল, মাজেদি ৰাস্তা। তো তাৰে মাজতে ৰখি আমি এতিয়া ব্ৰেকফাষ্ট কৰিম। এনেকৈ ৰাস্তাৰ মাজত ৰখি ব্ৰেকফাষ্ট কৰাৰ মজাই বেলেগ, কিন্তু হয়নে নহয়? আমি আহি পালোঁ, আমি ডাম্বুক আহি পালোঁ, এই জাষ্ট আহি পাইছোঁ। আৰু নভাবোৱাটোৱে হ'ল কিনকিনীয়া বৰষুণ দি আছে। আৰু মানুহ একদম আমিয়ে আহিছোঁ চাগে ন? একদম আজি মানুহ নাই, আমিয়ে আহিছোঁ চাগে। আৰু আহিয়ে ইমান ভাল লাগিছে। বৰষুণ দূৰৰ কথা, ফুৰিব আহিছোঁ যেতিয়া অলপ এইবোৰ হেৰি কৰিবই লাগিব। কিন্তু ইমান ধুনীয়া জাগা, মোৰ পিছফালে চাওঁ, একদম হেভেন টাইপ, ইমান ধুনীয়া। আৰু ইয়াতে অৰেঞ্জ ফেষ্টিভেল হয়, উইণ্টাৰ্ছত হয় অৰেঞ্জ ফেষ্টিভেল ডাম্বুকত। এভৰি উইণ্টাৰ্ছ, যোৱা 2 বছৰ হোৱা নাই ক'ভিডৰ কাৰণে, এভৰি উইণ্টাৰ্ছ ইয়াতে অৰেঞ্জ ফেষ্টিভেল হয়। আৰু ইমান চব মই আপোনালোকক দেখুৱাম, এতিয়া গোটেইখিনি দেখুৱাই আছোঁ। এইবোৰ অৰেঞ্জ সৰু সৰু এতিয়া লাগিবলৈ আৰম্ভ কৰিছে। আৰু এইটো কৰি আছে, আৰু এইডাল আম, ইমান সৰুতে সেইডাল আম লাগিছে। আৰু আমি এতিয়া যাম সিফালে, গোটেই জংঘল, জোকে নধৰিলে হ'ল। আৰু আমাক এতিয়া ন দাদা, জোকে নধৰিলে হ'ল। এতিয়া এইবোৰ সৰু সৰু এইবোৰ অৰেঞ্জৰ পুলি ৰুইছে, হৈ যাব ডাঙৰ। গোটেই চব ফালে সেইবোৰ অৰেঞ্জৰ গছ, মাজে মাজে আমৰ গছ, বিভিন্ন ধৰণৰ গছ আছে। মেইনলি অৰেঞ্জৰ গছ ঢেৰ আছে। আৰু এইডাল ইমান সৰু, ইমান চাপৰ আম মানে। তো আমি যাওঁ এতিয়া ভিতৰ ফালে, গৈ গোটেইখিনি দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰিম। বিভিন্ন মানে গছ আছে ইয়াতে। আৰু সেইফালে সেয়া কাপোৰ বৈ আছে। আমি এতিয়া চবে এই ৰেষ্ট হাউচত বহি আছো। বাহিৰত পুৰা বৰষুণ দি আছে অলপ অলপকে। তো আমি যাব পৰা নাই পাহাৰখনৰ ওচৰলে, মানে বাউণ্ডেৰীটোৰ ওচৰলে যাম। আৰু চবে ইয়াতে ফটো উঠি আছে। আৰু ইয়াতে এতিয়া অফ চিজন হয়, গৰমৰ দিন আৰু বৰষুণ বতৰ, তো ইয়াতে বিশেষকৈ এতিয়া মানুহ নাহে, অফ চিজন। আৰু সেইফালে এইবোৰ গোটেই কটেজ, সৰু সৰু এইবোৰ, মোৰ পিছফালে এইবোৰ গোটেই কটেজ। তাতে উইণ্টাৰ্ছত মানুহ আহিলে তাতে থাকে। তো ঋষিহঁত আহোঁতেও তাতেই আছিলে। তো এতিয়া আমি ইয়াতে কিবা অৰ্ডাৰ দিবলৈও মানে এতিয়া মানে অফ চিজন কাৰণে তো এনেকুৱা একো হেৰি নাই।
ইয়াতে অলপ এতিয়া ৰেষ্ট লৈ বৰষুণ কমালে ৰখি আছোঁ। তেতিয়াই বৰষুণ কমাৰ লগে লগে আমি এই পাহাৰটোৰ ওচৰলৈ যাম। এইটো পাহাৰটো বৰষুণ অলপ এৰিছে। এতিয়া আমি গৈ আছোঁ পাহাৰটোৰ ওচৰলৈ। আৰু কি দেখুৱাম, গোটেইখিনি দেখুৱালোৱে। সেইটো পাহাৰটো ইফালে এইবোৰ বাউণ্ডেৰী দিয়া আছে, মানে সিফালে যাব নোৱাৰি এতিয়া। সেইবোৰ ডাৱৰ, একদম ডাৱৰ তললৈ আহি গৈছে পুৰা। ৱাও, ইমান ধুনীয়া, মানে বহুত ধুনীয়া জেগাত আহিলোঁ দেই আজি, বহুত ভাল লাগিছে। এইবোৰ পাহাৰখন, সেইখন, আৰু সেইবোৰ গোটেই অৰেঞ্জৰ গছ এইবোৰ। আৰু এতিয়া চলি আছে ফটো ছেশ্যন। দেউতা পুৰা ফটো উঠি আছে। এবাৰ গৈছে অঞ্জু, ইমাত্ৰ ফটো উঠাই আছে। আৰু আমি ওলালোঁ ডাম্বুকৰ পৰা। চালোঁ গোটেইখিনি। এতিয়া মানুহ নাই, অকল আমিয়ে সাজি আহিছোঁ ফুৰিবলৈ। তো আৰু ইয়াতে ৰেষ্টুৰেণ্ট চব বন্ধ অফ চিজন কাৰণে। এতিয়া ভাবিলোঁ এতিয়া বেছি দেৰি হোৱা নাই, তো আমি ভাবিলোঁ অকণমান আগৰ পৰা অলপ ফুৰি আহোঁ এনেই। তাৰপিছত আমি লাঞ্চ বনাই আনিছোঁ। ভাগ্য ভাল আমি লাঞ্চ বনাই আনিছিলোঁ, নহ'লে আজি ভোকত থাকিব লগা হ'ল হয়। এতিয়া চবেই ইয়াতে ঠাণ্ডা খালোঁ। তাৰপিছত এতিয়া আমি, আৰু গৰম, বৰষুণ দি থাকিলেও মানে এটা গৰমৰ ভাৱ আছে। তো এতিয়া আমি গৈ আছোঁ অকণমান আগলৈ, আগত নদী আছে, তো সেইখিনি ফুৰি আহি আমি বেক কৰিম। মুখত লগাই দিয়ক দেউতা। আমি ৰাস্তালৈ আহি থাকোঁতে এয়া গণেশ বাবা কল দিছোঁ, দেউতাই দিছে কল। কৃষ্ণ প্ৰভু। তো আমি ভাবিছিলোঁ নদী চাবলৈ আহিম, তো ভাবিলোঁ বহুত দূৰত আছে। তাৰপিছত আহি আছোঁ সেইটো নদী। আহি থাকোঁতে পটককৈ পাই গ'লোঁ নদীটো, আৰু ইমান ধুনীয়া ভিউ মানে। তো আমি একদম নামি গ'লোঁ, আৰু এতিয়া পানী ইমান বেছি নাই, তো আমি গৈ আছোঁ তালৈ। নদীটো আছে, এইবিলাক একদম বাৰিষাত পানী ভৰ্তি হৈ যায়। এতিয়া পানী আছে সেইফালে একদম। পানীৰ ইমান দূৰৰ শব্দ, আৰু একদম আমি ইয়াৰ বটলত ভৰাই লৈছোঁ, একদম ফ্ৰিজৰ পানী। নদীৰ পানীটো একদম ফ্ৰিজৰ পানী নিচিনা। মোৰ মাতো চাগে আপোনালোকে শুনাই নাই, একদম বিশ দূৰত শব্দ হৈছে। আমি ওলালোঁ এতিয়া। ইমান ভাল লাগিছে, মানে ইমান ঠাণ্ডা পানী, আৰু অলপ অলপ বৰষুণো দি আছে। বহুত, মানে আজি এটা বেলেগ এক্সপেৰিমেণ্ট হ'ল, আৰু বহুত ভাল লাগিছে মানে আজি আহি। ফাৰ্ষ্ট আমি ডাম্বুক চালোঁ, তাৰপিছত আমি ডাম্বুক ৰিভাৰ তাতে গ'লোঁ, আৰু পুৰা ব্লু ৱাটাৰ একদম। মানে এতিয়া আমি গৈ আছোঁ ঘূৰি ৰাস্তাত। আমি এতিয়ালৈকে ভোক লগা নাই, ৰাস্তাত এনেকুৱা ভাল এটা জেগাত ৰখি পেলাই লাঞ্চ কৰিম, তাৰপিছত ঘৰলৈ যাম। আমি আহিলোঁ, আহি পাই এতিয়া ঢলা শদিয়া তলত লাঞ্চ কৰিম। একে ৰাস্তাটো পুৰা টোপনি মাৰি আহিছোঁ, ৰাতিপুৱাই উঠা। আৰু এয়া আমি একদম ফ্ৰেছ ঢেকীয়া ছিঙিলোঁ ঢলা শদিয়া দলঙৰ তলত। তাৰপিছত এতিয়া লাঞ্চ কৰিম, ঘৰৰ পৰা বনাই আনিছোঁ। আমি বনাই আনিছোঁ আণ্ডা বিৰিয়ানী, অঞ্জু চেফে বনাইছে, আৰু এতিয়া খাম। আৰু বহুত ভাগৰ লাগিছে, খাই পেলাই এই তাতে বহিবলৈ জেগা আছে জাহাজখনত, তো খাই পেলাই আমি ঘৰলৈ উভতিম। আৰু এয়া খানা একদম আৰম্ভ হৈছে। মানতে কাটছে চালাড কৰি কিনে অঞ্জুৱে ওলাইছে খানা। খানাত আছে আজি আণ্ডা বিৰিয়ানী আৰু চালাড আৰু আচাৰ। খানা বহুত টেষ্টি হৈছে, একদম বহুত টেষ্টি হৈছে। অঞ্জুৱে বনাইছে দেই, ৰাতিপুৱা 4টা বজাতে উঠি। বহুত টেষ্টি হৈছে। চ' আমি খালোঁ, বহুত ভাল লাগিলে আজিৰ দিনটো, বহুত এনজয় কৰিলোঁ। আজি কেইদিনমান আগতে গৈছিলোঁ, তেতিয়া বহুত বৰষুণ আছিলে। এতিয়া মই ভাবিলোঁ চব হ'ল যেতিয়া, এই ভিডিঅ'টো আপোনালোকক যিমানখিনি পাৰোঁ মই ভিডিঅ' কৰিলোঁ, আৰু অতি সোনকালে আপোনালোকৰ ওচৰত ভিডিঅ'টো দি দিম।
আৰু মোৰ চেনেলটো চাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ভাল পায় তেনে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো মই ভাবিলোঁ ঢলা শদিয়াৰ পাৰতে ভিডিঅ'টো শেষ কৰি দিওঁ নে কি কয় ৰাইজ বাই বাই গাইজ